নমস্কাৰ ওয়েলকাম বেক টু বাই আনাদাৰ ভিডিঅ' এই গৰমত এইখন চলাই ঠাণ্ডাত থৈ দিছোঁ ধুনীয়াকৈ আৰু মানে গৰম দেখিছোঁ কেনেকুৱা ৰ'দ 34 ডিগ্ৰী চেণ্টিগ্ৰেড গৰম উষ্ণতা অ' মাই গড আৰু গৰম আহিবলৈ আছে এখন পথাৰখন মানে আকাশখন এতিয়া মানুহে খেতি কৰিবলৈ লৈছে আৰু ধুনীয়াকৈ এতিয়া চব পিনে বাই দেখাই আছে আকাশৰ চেহেৰাটো চাওকচোন আকাশখন চাওকচোন কিমান সুন্দৰ লাগিছে আকাশখন বাৰু যি হওক বহুত দিনৰ মই ভিডিঅ' এটা লৈ আহিছোঁ সেইটো আৰম্ভ কৰাব সকলোৱে আঁকোৱালি ল'ব মৰম দিব আজিকালি উপায় নাইকিয়া হৈছে ই ৰিক্সাখন চলি কৰি খাই থাকিবলৈ ই ৰিক্সাখন চলাবৰ কাৰণে আজিকালি বহুত নিয়ম প্ৰথম যেতিয়া ই ৰিক্সা ওলাইছিলে ই ৰিক্সা চলাবলৈ বোলে একো নালাগে নহয় লাইচেঞ্চ লাগিব না কিবা লাগিব তাৰপাছত আহিব ৰেজিষ্ট্ৰেশ্যনৰ পাছত আহি গ'ল এতিয়া আকৌ মিউনিচিপালিটি তাৰপৰা আকৌ আহি গ'ল এতিয়া তোমাৰ লাইচেঞ্চ লাগিব গাড়ী চলাব ই ৰিক্সাখন চলাব উপায় নাই আৰু ই ৰিক্সা চলাই কোনে পাব যিটো লোৱাৰ কৰি খাই আছে এই ৰিক্সাখন হোৱাৰ পৰা কিমানখিনি সুবিধা আছে জনোৱা আপোনালোকে কোনে কোনে চাই আছে ই ৰিক্সাত মানে চলোৱাটো ভাল পায় নে নচলোৱাটো ভাল পায় জনাবচোন এবাৰ দেই বাকী বাৰু এই গৰমত কি হৈছে টাউনত এপাক দেখাই আনোগৈ বলক আহি গ'লো মাঘেৰিটাৰ পৰা মানে ভাড়া এটা আছিলে ভাড়াটো থৈ আহিলোঁ মাঘেৰিটাত আৰু তাতে আহি থাকোঁতে আপোনালোকে এতিয়া মাঘেৰিটালৈ আহি থাকোঁতে এই দিহিংটি যে যিখন বাগান আছে তাৰ সেই ৰাস্তাটো অকণমান পৰিৱেশটো আপোনালোকে চাইছেনে অলপ ইয়াত চাওকচোন চব কিমান ধুনীয়া পৰিৱেশ এইবিলাক বাগান আছে আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন মোৰ চেনেলটোত বহুত ভাল ভাল ভিডিঅ' আছে দিব পৰা নাই মই আকৌ অনাগত দিনত লৈ আহিবলৈ চেষ্টা কৰিম আৰু দুদিনমানৰ পিছতে